নমস্কাৰ। এয়া এইফালে মই এতিয়া বিচনাতে পাৰি লৈছোঁ কটনৰ কাপোৰ। ইয়াত আছে 3 মিটাৰ আৰু ছোৱালীলৈ কুৰ্তি এটা বনাম আৰু মই মোৰ নিজলৈ ফ্ৰক নাইটি এটা বনাম বুলি ভাবিছোঁ, চিম্পলকৈ ঘৰতে পিন্ধিব পৰাকৈ। আৰু সেই এতিয়া ফিতা লৈ লৈছোঁ, এইফালে জোখ মাখ কৰি কাটি, গতিকে এয়া এতিয়া কাটি লওঁ। কাপোৰখন প্ৰথমতে 4 ভাঁজকৈ এনেকৈ জাপি লৈছোঁ আৰু এতিয়া কাটি লৈ চিলাম। আৰু এইফালে এইকেইটা কাটি হৈ গ'ল। এইটো ছোৱালীজনী এটা কুৰ্তি আৰু মোৰ কাৰণে এইটো এতিয়া কাটিংটো কৰি হৈ গ'ল, কিন্তু চিলাব লাগিব। হাই, কি কৰিব আহিছা? এতিয়া আমাৰ এই টিকলি দুইজনী মোৰ ওচৰত চুলি কাটিবলৈ আহিছে দেই। এতিয়া মূৰটোহেঁত অকণ আঁচুৰি ল'বলৈ দিছোঁ। এইফালে চাই দিয়া। হাই, এইফালে ঘূৰি দিয়া। হাই, এতিয়া চুলিখিনি কাটি দি ল'ম ন? এয়া কাটি হৈ গ'ল আৰু এতিয়া এইটো চিলাবলৈ লৈ লৈছোঁ। প্ৰথমতে ছোৱালীজনীৰ ভাগৰ কুৰ্তিটোকে চিলাই লওঁ। তাৰপাছতে এয়া মোৰ চিলাই মেলি কমপ্লিট হৈ গ'ল আৰু মই পিন্ধিও ল'লোঁ। এইফালে চাওকচোন, এতিয়া গৰমত পিন্ধিব পৰা চিম্পল ফ্ৰক এটা হৈ গ'ল। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। টাটা।